বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ মেৰেৰছৰ দুবাচুৰিত মানস নৈৰ কালৰূপ। মানস নৈৰ বুকুত বিলীন যোৱাৰ দিশে সম্পূৰ্ণ মেৰেৰছৰ দুবাচুৰি গাঁও। ঘোৰ অমানিশা নমাৰ ভয়ত আতংকিত মেৰেৰছৰ দুবাচুৰি গাঁওবাসী। খহনীয়াত ইতিমধ্যে জাহ গৈছে শ বিঘা কৃষিভূমিৰ লগতে বাসগৃহ। এফালে কৰ'ণৰ আতংক আৰু আনফালে খহনীয়াগ্ৰস্ত লোকৰ হাহাকাৰ। ইয়াৰ মাজতে ভোটৰ ওপৰত দানৱ পৰা দি অভয়াপুৰী দক্ষিণ বিধানসভা সমষ্টিৰ মেৰেৰছৰ দুবাচুৰি গাঁৱত আৰম্ভ হৈছে মানস নৈৰ তীব্ৰ গৰাখহনীয়া। ঘৰ দুৱাৰ মাটি সম্পত্তি হেৰুৱাই সৰ্বহাৰা হৈ পৰিছে শতাধিক লোক। ইতিমধ্যে মানস নৈৰ গৰাখহনীয়াই কালৰূপ ধাৰণ কৰি মেৰেৰছৰ দুবাচুৰি গাঁৱৰ অধিকাংশ উটুৱাই লৈ গৈছে। বিগত বছৰ ধৰি মানস নৈৰ খহনীয়াই তীব্ৰ ৰূপ ধাৰণ কৰাৰ ফলত বহু লোক ঘৰ বাৰী এৰি আন ঠাইলৈ যাবলগীয়া হৈছে। এইবেলি মেৰেৰছৰ দুবাচুৰি গাঁৱৰ অস্তিত্ব নোহোৱা হোৱাৰ লগতে চিকিৎসালয়, শিক্ষানুষ্ঠান, মছজিদ আদিৰ প্ৰতি ভাবুকি কঢ়িয়াই অনাৰ আশংকা প্ৰকাশ কৰিছে নৈপৰীয়া ৰাইজে। এতিয়ালৈকে চৰকাৰ তথা কোনো জনপ্ৰতিনিধিয়ে গৰাখহনীয়া প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত স্থায়ী ব্যৱস্থা হাতত লোৱা নাই। নৈৰ গৰাখহনীয়াৰ কৱলত পৰি গৃহহাৰা হোৱা লোকসকলক সংস্থাপনৰ বাবে আজি পৰ্যন্ত কোনো ব্যৱস্থাই নললে প্ৰশাসন কিংবা চৰকাৰে। মুঠৰ ওপৰত সম্প্ৰতি মেৰেৰছৰ দুবাচুৰি গাঁওবাসীৰ বাবে সংস্থাপন এতিয়া এটি লাখ টকীয়া প্ৰশ্ন হৈ পৰিছে। সেয়েহে নতুন চৰকাৰ, জলসম্পদ বিভাগৰ মন্ত্ৰী পীয়ুষ হাজৰিকা আৰু স্থানীয় বিধায়কক শীঘ্ৰেই গৰাখহনীয়াৰ প্ৰতিৰোধৰ স্থায়ী ব্যৱস্থা কৰিবলৈ দাবী জনাইছে ভুক্তভোগী ৰাইজে। নিউজ ডেস্ক ৰিপৰ্ট, ফ্ৰণ্টিয়াৰ লাইভ। আজি 50 বছৰে হ'ল আমি দেখি আছোঁ এই নদীখন মানে খালি উত্তৰ ফালে আহিয়ে আছে। ইয়াত কোনো মানে পাৰ্মানেণ্ট কোনো বান্ধ হোৱা নাই। এই সাধাৰণ থুলমূল বান্ধ দিয়াৰ লগে লগে মানে এইটো আৰু গৰাখহনীয়াত লৈ যায়। আমি আশা কৰোঁ এই নতুন চৰকাৰ আহিল, নতুন মুখ্যমন্ত্ৰী, আমাৰ উদ্যমী মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাওঁ যে খেতে যাতে অতি সোনকালে আমাৰ ইয়াতে পাৰ্মানেণ্ট এটা বান্ধৰ ব্যৱস্থা কৰে, যাতে আমাৰ দুখীয়া কৃষকসকলৰ যাতে পৰৱৰ্তী সময়ত কোনো কষ্ট নহয়, এইকাৰণে মই অনুৰোধ জনাইছোঁ। বৰ্তমান কিমানখন ঘৰ এই নদীত যা গৈছে? প্ৰায় ইতিমধ্যে গ'ল, প্ৰায় 50মান গ'ল, 50খনমান গ'ল এই অলপতে। আৰু এতিয়া যে ঘৰ উঠাব সেইখিনি ঠাই নাই, তেখেতত ৰাস্তাৰ কাষতে আছে। কি আহ্বান কৰোঁ যে এতিয়া পাৰ্মানেণ্ট এটা বান্ধ হ'ব লাগে, দুয়ো পাৰে হ'ব লাগে। একবাৰ নাই, যিখিনি নদীত আছে আৰু তাতে পৰৱৰ্তী যাতে পুৰণা বস্তিখিনি যাতে নষ্ট নহয়, এইকাৰণে মই চৰকাৰক অনুৰোধ জনাওঁ। ইয়াতে লগতে আমাৰ ইয়াতে হায়াৰ ছেকেণ্ডেৰী আছে, হস্পিটেল আছে। এই মুহূৰ্তত উপস্থিত আছে আমাৰ বঙাইগাঁও জিলাৰ মেৰেৰছৰ থানাৰ অন্তৰ্গত মেৰেৰছৰ দুবাচুৰি অঞ্চলত। মানা নদীৰ পাৰত উপস্থিত আছোঁ, কিয়নো এই যোৱা কেইবা বছৰ ধৰি মানা নদীত আচলতে গৰাখহনীয়াত কালৰূপ ধাৰণ কৰিছে। ভয়ংকৰভাৱে আচলতে গৰাখহনীয়াৰ কবলত পৰিছে এই অঞ্চলখন। যোৱা বছৰ বুলি কোনো কথা নাই, গোটেই বছৰে আচলতে এই নদীখন ভাঙি থাকে, বাৰিষা বা খৰালি কালৰ লগত কোনো কথা নাই। যোৱা 6 মাহৰ ভিতৰত প্ৰায় 50ৰ পৰা 60 ঘৰমান ইতিমধ্যে নদীৰ বুকুত যা গৈছে। আৰু বৰ্তমানেও কিন্তু নদীৰ এই গৰাখহনীয়াৰ ফলত মানে কেইবাখনো ঘৰ আজিৰ দিনতে কিন্তু গৰাখহনীয়াত যা গৈ আছে, আৰু যাৰ ফলত কিন্তু ইয়াৰ স্থানীয় ৰাইজ আতংকিত হৈ ইয়াৰ পৰা আচলতে স্থানান্তৰ হ'বলগীয়া হৈছে। আৰু বৰ্তমানৰ যি গৰাখহনীয়াৰ যি পৰিস্থিতি, সেয়া কিন্তু আপোনালোকে দেখিলে ইতিমধ্যে ইয়াত আহি। আমি আচলতে বাৰম্বাৰ চৰকাৰ তথা প্ৰশাসনক দাবী উত্থাপন কৰি আহিছোঁ এই মানা নদী গৰাখহনীয়াত স্থায়ী সমাধান কৰাৰ কাৰণে, কিন্তু চৰকাৰ প্ৰশাসনে আজিলৈকে সিমান এটা মানে গুৰুত্ব আৰোপ কৰা নাই। ইয়াৰ ওচৰতে কেইবাখনো শিক্ষানুষ্ঠান আছে, উচ্চ শিক্ষা, হাই স্কুল, হায়াৰ ছেকেণ্ডেৰী স্কুল আছে, প্লাছ মেৰেৰছৰ স্বাস্থ্য কেন্দ্ৰখনো আছে। মাত্ৰ 200 মিটাৰ আঁতৰত, নদীখনৰ পৰা মাত্ৰ 200 মিটাৰ আঁতৰত আছে। যদি ইমাৰ্জেঞ্চি যদি কিবা এটা ব্যৱস্থা চৰকাৰ প্ৰশাসনে নকৰে, তেনেহ'লে কম দিনৰ ভিতৰত এই অনুষ্ঠানবিলাক আচলতে এই বৃহত্তৰ মেৰেৰছৰ কুলবাৰী অঞ্চলখন নদীৰ বুকুত যোৱাৰ এটা পৰিক্ৰমা মানে হৈ আছে। চৰকাৰক আমি বাৰম্বাৰ আমি দাবী জনাই আহিছোঁ যদিও এই নদীৰ গৰাখহনীয়াৰ স্থায়ী সমাধানৰ কাৰণে কিন্তু চৰকাৰে গুৰুত্ব আৰোপ কৰা নাই। সেই বৰ্তমানৰ যি নতুন চৰকাৰ গঠিত হ'ল, মাননীয় হিমন্ত বিশ্ব শৰ্মা
অসমৰ মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি অনুৰোধ কৰিম আৰু বিভাগীয় মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াকো আমি অনুৰোধ কৰিম যাতে কম দিনৰ ভিতৰত এই মানা নদীৰ গৰাখহনীয়াৰ স্থায়ী সমাধান দি এই অঞ্চলৰ ৰাইজক যাতে গৰাখহনীয়াৰ কবলৰ পৰা ৰক্ষা কৰে তাৰ কাৰণে আমি বৰ্তমানৰ নতুন চৰকাৰ বঙাইগাঁও জিলাৰ অন্তৰ্গত টাবাট্টাৰী উন্নয়ন খণ্ডৰ অন্তৰ্গত মেৰেশ্বৰ জিপিৰ দুবাচুৰী প্ৰথম খণ্ডত বহু বছৰ ধৰি আই আৰু মানা নদীৰ গৰাখহনীয়া কবলত বহুতো ঘৰ বাৰী নদীৰ বুকুত যা গৈছে কিন্তু এতিয়ালৈকে চৰকাৰ কিংবা বঙাইগাঁও জিলা পৰিষদত কোনো স্থায়ী সমাধানৰ সূত্ৰ দিয়া নাই আমি এতিয়া চৰকাৰ আৰু জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়ালৈ অনুৰোধ কৰোঁ অতি সোনকালে আমাৰ এই ঠাইখন পৰিদৰ্শন কৰি আমাৰ স্থায়ী সমাধান কৰি